সময় তেতিয়া 4:43, কিন্তু মই এতিয়াহে উঠিছোঁ। মোৰ নিচিনা কোন বাৰু সন্ধিয়া সময়ত শুৱাৰ পৰা উঠি কনফিউজন হৈ যায় যে ৰাতিয়ে শুইছিলোঁ নে ৰাতিপুৱাই শুইছিলোঁ। আৰু এয়া উঠি পেলাই তাকে ভাবি শুনি দাঁত ব্ৰাছ কৰি আছোঁ। আচলতে মই নিজেই নজনাকৈ মোক বহুত বেছি টোপনিৰ প্ৰয়োজন হৈছিল। যিহেতু মই বহুত বেছি ব্যস্ত থাকোঁ, গতিকে শোৱাৰ কোনো চিডিউল নাথাকে। আৰু মোক হয়তো এয়া চাহ একাপ খাবলৈ বুলি বাহিৰলৈ ওলাই আহিলোঁ। কিমানো ৰুমটোত অকলেই বনাই খাম বুলি ভাবি ওলাই আহিলোঁ। আৰু ওলাই আহি এয়া সৰুকৈ নিজকে এটা ট্ৰিট দিলোঁ। আচলতে কেতিয়াবা কেতিয়াবা এনেকৈ নিজৰ লগতো সময় স্পেণ্ড কৰিব লাগে। ৰুমলৈ আহি দেখিলোঁ মোৰ চুলিকোছা বৰ বেয়া হৈছে, গতিকে ডাবল বইলাৰ প্ৰচেছলৈ এয়া তেল গৰম কৰি আছোঁ। তেলখিনি হোমমেড হয়। আৰু ইয়াত মই দিম এল'ভেৰা, ইয়াত মই দিম এটা ভিটামিন ই কেপচুল আৰু এল'ভেৰা জেল। আপোনালোকৰ ওচৰত যি ধৰণৰ এল'ভেৰা জেল আছে তাকেই দিব পাৰে। আৰু এয়া মই চুলিখিনি তেল লগাবলৈ য'তখিনি ভাঙি লৈছোঁ। আচলতে কেয়াৰ লোৱা নহয়, বহুত বেছি সময়ৰ অভাৱ, গতিকে আৰু মোৰ চুলিখিনি দীঘলো হয়, গতিকে যথেষ্ট সময় লাগে। গতিকে আজি অকণমান সময় পাইছোঁ, তাকে ল'ম বুলি ভাবিছোঁ। ফাৰ্ষ্ট টাইম এনেকৈ চুলিৰ পৰা য'তখিনি আঁতৰাই ল'ব, নহ'লে খুব বেছি অসুবিধা হয়। আৰু ইয়াত মই দিছোঁ ভিটামিন ই কেপচুল এটা, আপোনালোকৰ চুলিখিনিৰ পৰিমাণ অনুসৰি দিব পাৰে। মই এটাই দিছোঁ এতিয়া। আৰু ইয়াত আপোনালোকে যিকোনো ধৰণৰ এল'ভেৰা জেল ইউজ কৰিব পাৰে, ফ্ৰেছ এল'ভেৰা জেলটো ইউজ কৰিব পাৰে। মোৰ ওচৰত হিমালয়ৰ এল'ভেৰা জেলটো এভেইলেবল আছিলে, মই তাকেই দিছোঁ। আৰু এইখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছত চুলিখিনিত আচলতে নিজৰ হাতৰ আঙুলিৰে মাছাজ কৰিব লাগে। আৰু যদি বহুত বেছি এক্সট্ৰিম লেভেলত হেয়াৰ ফল হৈ আছে, গতিকে তেনেকুৱা চুলিত মাছাজ নকৰাই ভাল হ'ব। এনেই নৰ্মেলি অইলটো লগাই দিয়াহে ভাল হ'ব। আৰু যদি আপোনালোকৰ ওচৰত সময় খুব নাটনে, কেতিয়াবা 1 ঘণ্টা বা 2 ঘণ্টা ৰাখিব পাৰে। মোৰ ওচৰত যিটো সময় আছে, মই ইয়াক অভাৰনাইট ৰাখিম। থেংক ইউ।